আজি দেখিম ৰজাই কোনেদি ৰাজ্যৰ বাহিৰৰ স্থান দিয়ে নে দিয়ে আজি বহুত পলম কৰিলো তোমাৰ সৈতে দেখা দেখি নহলে হেতে দেৱৰী কি নাৰদেহে মোক পাৰ ৰক্ষা কৰিলে যে অৱস্থাৰ সন্মুখীন হৈছিলা বিলক্ষিনী বাই তোমাৰ কাষলৈ অহাৰ কাৰণে মোক হত্যা কৰিব খুজিছিল কাৰ ইমান হাত যে ৰাজৰাণীৰ কাষত উপস্থিত হোৱাৰ বাবে হত্যা কৰিবলৈ কোৱা ভাই তাৰ মই উচিত বিচাৰ কৰিম তোমাৰ উত্তম কুমাৰক লালন পালন কৰাৰ কাৰণে মোক স্বামী দীনদয়ালে হত্যা কৰিব খুজিছিল মোক নিৰ্ভয় দিয়া ৰাণী মোক নিৰ্ভয় দিয়া মই তোমাৰ কাষলৈ পলাই আহিছোঁ হয় নাই বিলক্ষিনী বাই ৰজাৰ দ্বাৰা দীনদয়ালক মই উচিত শাস্তি দিয়াম মই এতিয়া অন্তে ময়ো যাম সমিতিক ৰাজ্যৰ বাহিৰ কৰাৰ এটা উপায় চিন্তা কৰিম ব'লা প্ৰাণী